গাহৰি কাল লহৰাত Oh my god. পানী আন আজি গাহৰি চাই হ'ব মানে আজি চাই থাকক আজি কি হ'ব আজি জুলকীয়া আৰু গাহৰি জুলকীয়া তাততো ইয়াৰ অলপ ঢিলা আছে নেকি তোৰ কিখিনি গোটাই জলকীয়া দিবি এইখিনি গোটাই জলকীয়া দিব লাগিব এই জলকীয়া Oh my god. তাৰ জলকীয়া থাৰখিনি ইয়াতে ভৰিকে চিঙো তাৰপাছত মই আলুখিনি অলপ আজি মানে গাইছ আমাৰ ইয়াতে গাহৰি চেলেঞ্জ আপোনালোকে গম পাইছে নেক্সট চেলেঞ্জটো আপোনালোকে এই হয়তো চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো থাকিব সেইটো ভিডিঅ'টো চাই ল'ব আমি মানে ল'লোঁ আৰু কি মোৰ লগত খেলা হৈ যাব আৰম্ভ এতিয়া আমি এইখিনিয়ে না আৰু কাবাই আছে আহিবা আইভা আছে কিন্তু বৰ্তমান আহিব নাই কোনো ক'ৰবাত গৈছে কিন্তু সিহঁতে আহিব আহাত কিন্তু অলপ পলম হ'ব বুলি কৈছে আৰু চাওঁ কি কৰে নাহিলেও কথা নাই আমি খাম আৰু কি কথা আছে আৰু দেয়া আমাৰ তাৰমানে এটা মানুহ আছে গাইছ ইয়াক ফোন মাৰিছোঁ শুনি থাকক হেল্ল' ক'ত কেতিয়া আহিবি অঁ দে আৰম্ভ কৰিছোঁ আমি জুই ধৰছি মানে গাহৰি দেয়া তো মানে গাইছ ইয়াক ফোন মাৰিলোঁ সি ক'ত আছে তিনিআলিত থকা বুলি কয় বৰিহঁতত আছে তো সি আহক তাৰপিছত কৈ আছোঁ ঐ খাব নাপায় হাত আহিছে আহিবা হোৱা টাইমত আগৰ পৰাই আহিবা নৰা আৰু পিছত সিদিনা মাৰ খাই কেনে ফুড চেলেঞ্জত সি আৰু আজিও আহিছি তই সৰ্জা নাংগে যে খাবা তই বলছো নাহায়ে সি খাবা আহিছি গাইছ চাওঁ কি সৰ্জা দিলেও নাযায় দে খাবিয়া গাইছ এতিয়া আজি ভাত হৈ আছে আৰু এতে জলকীয়া সেইফালে মাছ আহিছে আৰু হাত টেনশ্যন নাই অঁ ভাতটো হৈছে তাৰমানে ভঙাৰ কাৰণে এই ভাত হৈ গ'ল ভাত এইবাৰ ভাতৰ লগত আৰু কি আছে ভাতৰ লগত গাহৰি আছে এইবাৰ গাহৰি বহাই দিওঁ লহৰা বহাই দিলে হৈ গ'ল কিন্তু আমি এইখন ঢাকনখন আমি দিব নোৱাৰিম মানে ঢাকনখন দিলে কি হ'ব জানে না বালাও লাগছি অলপ হেৰি হ'ব এই নাই ভাতটো বেয়া হৈ যাব না মানে এনে দি থৈ দিম হা ভাতটো নিগিলে সেই ভাতটো বেছি দিলে হৈ যাব হা অলপ জুইটো জ্বলাই লওঁ এইবাৰ লহৰা বহাই দিওঁ এতিয়া মছলা বুটি আছে আৰু গাহৰি আৰু হৈ আছে এইবাৰ জলকীয়া খাব লাগলি অৱস্থা কি হ'ব হাগিনি হ'ব কালি আৰু হাগিনি হ'লে আৰু নাখাং চবেই হ'ব লাগিব হ'ব জ্বলে খাবি নেক্সট এতিয়া মানে দুটাই আমাৰ হেৰি নাখোৱা হ'ল গাহৰি নাখায় তথাপিও চাং আমি খাই নে নাখায় আমি এতিয়া খোৱাব চেষ্টা কৰিম আৰু নাখালেও ব্যৱস্থা কৰি আছোঁ অকল জলকীয়া জোল আৰু বগা ভাত তোমার এনেকৈ কটাই গন্ধ লাগিছে গাহৰি গেল লহৰাত জুই লাগছি লহৰাত জুই লাগছি আমাৰ আৰু গাহৰি হ'ব বেছি দেৰি নাই কৈ আছোঁ সিটো মাংসটো তাৰমানে ছখন এখন আছে ওচৰতে মানুহ পুষ্টি না গতিকে সেইটো সেইটো গিচি দিয়ে বুলি ধুছোঁ আৰু সেইটো এক পিছ শাক দিয়ে আৰু বেলেগ আজিকালি মূলাৰ দাম কম না সেইকাৰণে মূলাকেইটা দিছোঁ আৰু আলু কেজি কিমান আলুৰ কিলো আমাৰ ইয়াত 40 টকা মূলা কিলো হৈছে 20 টকা গতিকে আৰু সেয়ে আৰু এতিয়া একেলগে গোটেই মিক্স কৰা আছে কি আছে আকৌ দি এতিয়া আছে এইটো নিমখ এতিয়া সেই কিবা ৰঙা কৰা সেই কাশ্মীৰী না কিবাটো আছিল এতিয়া জিৰা জালুকৰ গুড়া আছে এতিয়া হালধি আছে আৰু ইয়াৰ ভিতৰত ধনিয়া গুড়াও আছে অলপ এতিয়া কিন্তু নিমখ গোটাই দি কি আছে ইয়াতে অকল জলকীয়া আৰু সেই তলত অলপ আদা ৰহুন আছে এই বুঢ়িয়াবো এই ইহঁতে খোৱা কথা পানী নাই কি চাই আছা খাংকে আছা খালি বহি কেনে পানী তলত যাতে নালাগে আৰু অলপমান সেই কৰি লওঁ তলত নালাগে পিছত আৰু পানী দিম বেছিকৈ
হৈ গৈছে গাহৰি মাংস আর হৈ যাব আর বৰ বেছি 10 মিনিট না কিমান লাগব 15 মিনিট পিছত দেখা হবে মানে আমার মাংস হব আর বৰ বেছি 10-15 মিনিট তারে পিছত চাই থাকক তাৰমানে বেলেগে নাই ঐ আলু সিঁচি মানে আৰু এইনো আলু গুলি বেছি হৈছে আৰু ভাঙি নাগলা 2-1 পিচ মান গোটাই আৰু কামেৰি হেবি না আলু অলপ চলটোও বঢ়িয়া হ'ব মাংসটো হ'বই আৰু এতিয়া খাবি কিহত পাতত না ডিচত না কলৰ হেৰিত য'তে খোৱা সেই এতিয়া জংঘল জেগা নাই একবাৰ আমাৰ লোকেশ্যনটো কৈ দি ক'ত খাবাইছোঁ লোকেশ্যনটো আমাৰ অলপ জংঘলৰ মাজত অলপ এখন ওচৰতে মানুহবোৰে জেগাও আছে মানে চচন এখন আছে তাৰে হেৰিতে খাইছোঁ সেনেকৈ আৰু আমি চখন দেৱতাক অলপ দি যাম আৰু সেনেকৈ এই ইয়াতে প্ৰথম পিচটো দিছোঁ সিহঁতে কেঁচাতে দিছোঁ ইয়াক খাব পৰা নাই চব আৰু চিন্তা নাই আৰু তো গাইছ মানে আমাৰ ইয়াতে গাহৰি হৈ গ'ল আৰু ইফালে ভাত এইবাৰ আৰু খালিয়ে হ'ল আমাৰ এতিয়া ভাত বাৰা হৈ গ'ল তো এতিয়া মাংসটো দিব লাগে আলু আমাৰ মানে গাইছ খানা এতিয়া বনোৱা হৈ গ'ল কমপ্লিট এতিয়া চাই থাকক আমি এতিয়া খাওঁ আৰু সেই তো মানে গাইছ আমি এতিয়া আজি 6টা আছোঁ নেক্সট ফুড চেলেঞ্জটোত যেতিয়া আমি কৰিছিলোঁ 6টাই আছিলোঁ আৰু মই তো মানে গাইছ এই যদি ফুড চেলেঞ্জটো চাবা নাই তো সেইটো ডিছক্ৰিপশ্যনত লিংকটো থাকিব তো এতিয়া আমি বলক তো মানে গাইছ দে খা ঐ কেনে আছি জ্বালা আছে কেনে আছি ঐ মজা লাগিছে কালি ৰাতিপুৱা যে আমি পায়খানা তাৰ কেইবাৰ যাব লাগিব হিচাপ মানে এই হাত ধুব লাগছে নৰিয়াৰ এই ইৰিল হাৰ মানি লল এটা ইফালে আছে তথাপিও খৰি আছে জলকীয়াটো অলপ কমকৈ দিব লাগিছিল নাই চেলেঞ্জত আৰু চেলেঞ্জে আৰু কলহা এটি পানী খাব এইবাৰ এখেতে হা ইহঁতে কিন্তু বস্তুটো খাব পৰা নাই কিন্তু মাংসখিনি কিন্তু খাইছি সেইটো হ'লে মানব লাগিব কিন্তু ভাতে আৰু চলটো খাব পৰা নাই উপায় নাই তামান জ্বালাইছি সিহঁতক ক'লে কি হ'ব ময়ো পৰা নাই মাংসটো কিন্তু খাইছোঁ এই মাংসটো খাইছোঁ কিন্তু উপায় নাই আৰু এই 2 নম্বৰ জন হাৰিলে নৰে আৰু জ্বালা মই কিমানো খা আছিলোঁ সেই দুটাই কিন্তু উঠা নাই লগতে ময়ো উঠা নাই ৰৈ আছোঁ আই লাষ্টত উঠিব পাৰে হাৰ মানিল এখেতেও কৈ দিয়া হাৰ মানাৰ পাছতো হাৰ মানছি এইটো আৰু ৰঙা ৰঙাই হয় না কি হয় নাজানো আৰু ইমান জ্বালা ভাত খাব পাৰে কেনে মই 4 নম্বৰত ওলাইছোঁ হাৰ মানছোঁ 4 নম্বৰত প্ৰথমতে উঠছি ইয়াৰ পানিছমেণ্ট আছে নেক্সট ফুড চেলেঞ্জটোতো আপোনালোকে দেখিছে ইমান জ্বালা হাৰিল ই নৰিয়াৰ দা মানে এখেত উইনাৰ নামটো কৈ দিয়া গৌতম চৌধুৰী উইনাৰ